নমস্কাৰ মই ডলি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিএমডি ৰামধেনু এটা ঘোঁৰাই যাত্ৰা কৰিছে অস্কাৰলৈ এই ঘোঁৰাটোৰ গৰাকী কোন আহকচোন আজি আমি তেখেতৰ লগত চিনাকি হওঁ আজি আমাৰ লগত উপস্থিত আছে বিশিষ্ট পৰিচালক সকলোৰে এখন চিনাকি মুখ মহৰ্ষি তুহিন কাশ্যপ নমস্কাৰ স্বাগতম জনাইছো বহুত বহুত ধন্যবাদ মুগিয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে আৰু মোক ঘোঁৰাটোৰ গৰাকী বুলি কোৱাৰ বাবে আৰু বেছি ধন্যবাদ এটা ঘোঁৰাই যাত্ৰা কৰিছে অস্কাৰলৈ অবিৰত যাত্ৰা দুৰন্ত গতি সিনেমাখনৰ নাম তোমাৰ এই সিনেমাখন চিন্তাধাৰা কেনেকৈ আহিল মোৰ ঘোঁৰাৰ দুৰন্ত গতি ইংৰাজী নামটো দ্য হৰ্চ ফ্ৰম হেভেন এই ছবিখন আমি নিৰ্মাণ কৰিছিলোঁ আমাৰ সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিজন ইনষ্টিটিউট য'ৰ মই ছাত্ৰ তাৰে পাঠ্যক্ৰমৰ অধীনত আমি এটা প্ৰজেক্ট হিচাপে এই ছবিখনৰ নিৰ্মাণ কৰিছিলোঁ ছবিখনৰ কাহিনীটো থুলমূলকৈ এনেকুৱা যে এজন ওজাপালি কৰা পালিয়ে তেওঁ ভাবে যে তেওঁৰ ঘোঁৰাটো পৃথিৱীৰ আটাইতকৈ বেগী ঘোঁৰা আৰু তেওঁ ঘোঁৰাটোক লৈ গৈ থাকে ৰেচত দৌৰাবলৈ চহৰলৈ কিন্তু যিটো ঘোঁৰাক তেওঁ লৈ গৈ থাকে সেইটো আচলতে ঘোঁৰা নহয় গাধ সেইটোৱে হ'ল আমাৰ ছবিখনৰ মূল কাহিনী আৰু যিহেতু আপুনি মোক চিনাকি কৰাই দিছে ঘোঁৰাটোৰ গৰাকী বুলি আচলতে এইটো এটা চিনেমাখন তৈয়াৰ কৰাৰ পৰাই চলি থকা এটা নিজৰ মাজত এটা খুব নিজৰ ভিতৰত চলি থকা এখন যুদ্ধ যে ছবিখনটো নিৰ্মাণ কৰিলোঁ তাৰপিছত এতিয়া ছবিখন সঁচাকৈ ঘোঁৰা নে গাধ ঘোঁৰা বুলিয়ে আমি লৈ যাব চেষ্টা কৰি আছোঁ আৰু বহুতো মানে যেতিয়া ৰিজেকশ্যনছবোৰ আহিছিলে যেতিয়া মানে তেতিয়া সদায় ভাবোঁ যে চিনেমাখন বাধাৰ সন্মুখীন হৈছিলোঁ তেতিয়া এনেকৈ ভাবোঁ যে এইখন আচলতে মই সেই হেৰিটো নেকি পালিজন নেকি যোনে নিজৰ ঘোঁৰাটোক চবতকৈ বেগী ঘোঁৰা বুলি ভাবে নিজৰ চিনেমাখনক চবতকৈ ভাল চিনেমা বুলি ভাবে কিন্তু চিনেমাখন আচলতে গাধ যেনিবা এই সুখবৰটোৱে আমাৰ এই ভুল মানে কথাবোৰ মানে যিবোৰ মানে আমি ভুল বুলি এতিয়া বিবেচনা কৰিছোঁ মানে ইমান বেয়া হয়তো চিনেমাখন নহয় যিহেতু চিনেমাখন তেনেকৈ চিলেক্ট হৈছে কেনেকুৱা এটা আশা আছে যে অস্কাৰলৈ যাত্ৰা কৰিছে তাত সফল হৈ অহাৰ কেনেকুৱা ধৰণৰ আশা এটা আছে আপোনাৰ সৰুৰ পৰাই আচলতে সপোনবোৰ ডাঙৰে দেখিছিলোঁ এতিয়া যিহেতু অস্কাৰৰ কথা আগত সন্মুখত ৰাখিয়ে আচলতে চিনেমাৰ জগতলৈ ক্লাছ 8ত আৰম্ভ কৰা বুলি মই ভাবোঁ ক্লাছ 8ত যেতিয়া প্ৰথম চিনেমাৰ কথা ভাবিছিলোঁ তেতিয়া আচলতে অস্কাৰৰ পৰা আৰম্ভ হৈছিলে গোটেই জাৰ্ণিটো অস্কাৰত এখন চিনেমা প্ৰথম সপোনটো অস্কাৰৰ পৰাই দেখিছা তেনেকুৱাই মানে কি হৈছিলে আমাৰ স্কুল এছেম্বলিত সেইদিনাখন ৰাতিপুৱা এনাউন্স কৰিছিলে যে স্লামডগ মিলিয়নেৰে বেষ্ট ফিল্ম পালে অস্কাৰত সেই দিনাখনে মই আচলতে এটা দুবিধাত আছিলোঁ ভিতৰত অন্তৰ্দ্বন্দ্ব চলি আছিলে ক্লাছ 8ত যে মই জীৱনত কি কৰিব বিচাৰোঁ যেতিয়া এই স্লামডগ মিলিয়নেৰখনে পালে মানে সদায় স্কুলতো কিবা কিবি লিখোৱে আৰু আমি যে ডক্টৰ হ'ব খোজোঁ ইঞ্জিনিয়াৰ হ'ব খোজোঁ তেনেকুৱাকৈ তো সেইদিনাখন মই ভাবি আছিলোঁ যে সঁচাকৈনো কি বিচাৰোঁ যেতিয়া এই খবৰটো পালোঁ সেইদিনাখন ভাবিলোঁ যে মই ডাইৰেক্টৰ হ'ব বিচাৰোঁ আৰু মই বিচাৰোঁ যে মই ভাৰতৰ প্ৰেক্ষাপটত চিনেমা বনাম স্লামডগ মিলিয়নেৰখন বাহিৰৰ মানুহে আহি ভাৰতত বনাই পেলাই তেওঁলোকে জিকিছিলে মই মানে ভাৰতত বনাম ভাৰতৰ প্ৰেক্ষাপটত বনাম আৰু এদিন মই অস্কাৰ জিকিম সকলোতকৈ এটা কিন্তু ভাল কথা যে অসমৰ নৱপ্ৰজন্মৰ এজন উঠি অহা যুৱক হয় গতিকে সেইটোৱে মানে তাৰপিছত বস্তুটো মানে এনেকুৱা সঁচা হোৱাৰ পথত যোৱাৰ নিচিনা এটা কথা মানে ইমান এইটো এটা আমাৰ কাৰণে খুব ডাঙৰ কথা মানে মোৰ কাৰণে যে আমি এতিয়াও পাঠ্যক্ৰম মানে এতিয়াও আমি পঢ়ি আছোঁ সত্যজিৎ ৰায় ফিল্ম ইনষ্টিটিউটৰ ফাইনেল ইয়েৰত আৰু এইটো সময়তে আমাৰ চিনেমাখন তালৈ গৈছে সেইটো এটা খুব ভাগ্যৰ কথা বুলি ভাবিছোঁ আৰু উঠি অহা যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকে এতিয়া কিছুমান চিনেমা নিৰ্মাণ কৰি আহিছে তেওঁলোকক কি ক'ব বিচাৰা ময়ো সেই নৱপ্ৰজন্মৰে এজন যোনে এতিয়া নতুনকৈ চিনেমা বনাব আৰম্ভ কৰিছে তেওঁলোকক কি ক'ম আৰু তেওঁলোক মোৰ বন্ধু বান্ধৱ সকলোৱে আমি একেলগে কাম কৰি আছোঁ আমি একেলগে কৰিব লাগে যিহেতু আমাৰ চিনেমাখনে বেংগালুৰু ইণ্টাৰনেশ্যনেল শ্বৰ্ট ফিল্ম ফেষ্টিভেলত আমি বেষ্ট ফিল্ম পাইছিলোঁ আৰু সেইটো এটা আমাৰ কল্পনাৰ অতীত আছিলে আমি চিনেমাখন যেতিয়া ছাবমিট কৰিছিলোঁ তেতিয়া কেতিয়াও ভবা নাছিলোঁ যে তাতে স্ক্ৰিনিঙৰ কাৰণেও চিলেক্ট হ'ব কাৰণ সেইখন এখন অস্কাৰ কোৱালিফাইড ফেষ্টিভেল তাতে চিলেক্ট হ'ল আৰু আমি তাতে বিজয়ী ঘোষিত হ'লোঁ যিহেতু বিজয়ী ঘোষিত হ'লোঁ তাৰ বাবে আমি চিনেমাখন এতিয়া অস্কাৰলৈ পঠিয়াবলৈ সক্ষম হৈছোঁ এই যে প্ৰচেছটো এই প্ৰচেছটোৰ দ্বাৰা মোৰ
এতিয়া অহা কথাটো মনলৈ অহা কথাটো এইটোৱে যে মানে অসম্ভৱ কথা একো নাই পৃথিৱীত পৃথিৱীত সকলো সম্ভৱ যদি মোৰ চিনেমাখন আজি গৈছে মোৰ দৰে হাজাৰজন অসমীয়া মানুহৰ চিনেমা তেনেকৈ অস্কাৰলৈ যাবলৈ সক্ষম হ'ব আৰু এইটো এটা আমি অকল কেৱল ৰাস্তা এটা মানে আমি বিচাৰি উলিয়াইছোহে গতিকে তেনেকৈ তেওঁলোকে বহুত দূৰলৈকে যাব পাৰিব হয়তো কোনোবাই আমাৰ মাজৰে এতিয়া অস্কাৰ জিকিব নেক্সট ইয়াৰ বুলু ফিল্মৰ লগতো জড়িত হয় কেনেকৈ বুলু ফিল্মত মই এছ'চিয়েট ডাইৰেক্টৰ হিচাপে জড়িত আৰু বুলু ফিল্মত মই হিমাংশু দা আৰু চাংকু দাৰ লগত হিমাংশু প্ৰসাদ দাস আৰু চাংকু নিৰঞ্জন নাথ তেওঁলোকৰ লগত মই স্ক্ৰীন প্লেখন লিখিছিলোঁ হয় এতিয়া বুলু ফিল্মে যিটো ধাৰা সৃষ্টি কৰিছে অসমীয়া চিনেমাৰ সুখীনে নিজে সুখীনে যিহেতু জড়িত হৈ আছে সুখী মানেতো এইটো বিৰাট ভাল লগা কথা মানে আমি চিনেমাখন বনাই থাকোঁতে ইমান দূৰলৈকে ভবা নাছিলোঁ এতিয়া চিনেমাখনে যিটো তোলপাৰ লগাইছে চাৰিওফালে বা যি ধৰণৰ মানে আমি ফিডবেক এতিয়া পাই আছোঁ মানুহৰ পৰা যি ধৰণে মানুহে সাহসটো ক'ৰ পৰা আহিল যে এনেকুৱা এখন চিনেমা বনাম বুলু ফিল্ম সাহস আচলতে মই ভাবোঁ যে সাহস তেতিয়াই মানুহৰ থাকে যেতিয়া মানুহে হিমাংশু দা ডেফিনেটলি সাহসী মানুহ হিমাংশু দাই কৰি আহিছে আৰু মই ভাবোঁ যে সাহসটো তেতিয়াই মানুহৰ আহে যেতিয়া মানুহে সঁচা কথা ক'ব যায় যেতিয়া আমি সত্যৰ পথত থাকিম আমাৰ হাতত সাহস নিশ্চয় থাকিব আৰু হিমাংশু দাৰ সেইকাৰণেই সাহস আছে বুলি মই ভাবোঁ কাৰণ হিমাংশু দাই সদায় সঁচা কথা কৈ আহিছে নিজৰ ধৰণে কৈ আহিছে আৰু প্ৰত্যেকখন চিনেমাতে এটা সঁচা সোসাইটিখনৰ এটা সঁচা স্থিতিক মানে এটা নিদৰ্শন দাঙি ধৰিবলৈ তেওঁ চেষ্টা কৰিছে গতিকে সেই কাৰণে সাহসটো নিজে নিজে আহে যেন লাগে আৰু মোৰ বিশ্বাস আৰু এতিয়া আপোনাৰ ইমানখিনি সফলতা এই সফলতাৰ পৰিয়ালৰ নিশ্চয় হাত আছে মা দেউতা কেনেকুৱা ধৰণৰ কেতিয়াবা এনেকুৱা হোৱা নাই নেকি যে এইটো নকৰিবা বাবা এইটো কৰিলে এনেকুৱা হ'ব বা পঢ়াৰ প্ৰতি বা কিবা সেনেকুৱা ধৰণৰ বাধা এতিয়া কথাটো এনেকুৱা যে মই আচলতে খুব ভাগ্যৱান সেই ক্ষেত্ৰত মোৰ মা দেউতাহঁতে সদায় ছাপোৰ্ট কৰিছে বস্তুটো মানে সৰুৰ পৰাই নাটক কৰিছিলোঁ মানে নাটকৰ দিনৰ পৰাই মানে মোক সদায় ছাপোৰ্ট ছিষ্টেম এটা মোক সদায় মানে প্ৰভাইড কৰি আহিছে মানে এই ছাপোৰ্ট ছিষ্টেমটো আচলতে খুব দৰকাৰ বহুতৰ ক্ষেত্ৰত মোৰ বহুত বন্ধু বান্ধৱ আছে যোনে খুব ভাল ভাল কাম কৰি আছে আৰু তেওঁলোকৰ ক্ষেত্ৰত দেখা পাওঁ যে এই ছাপোৰ্ট ছিষ্টেমটো খুব সোনকালে মানে পেৰেণ্টছৰ ফালৰ পৰা নাপায় সেইটো এটা খুব ডিফিকাল্ট কথা হৈ যায় মই সেই সূত্ৰে মানে মই খুব ভাগ্যৱান আৰু মই খুব সহজে সেই ছাপোৰ্ট ছিষ্টেমটো সৰুৰ পৰা পাইছোঁ শিল্পী হ'লে লঘোণ থাকিব লাগে হৈছে নে এনেকুৱা কেতিয়াবা মোৰ পকেটত কেতিয়াবা মানে পইচা নাথাকে মই কেতিয়াবা পইচা নাথাকে কেতিয়াবা হেৰি নাথাকে কেতিয়াবা আকৌ থাকেও থাকিলে অকণমান বেছিকৈ থাকে নাথাকিলে একেবাৰে নাথাকে এই তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত মই চলি থাকোঁ মানে বহুত কাম কৰিছোঁ যাৰ কাৰণে কেতিয়াও টকাই লোৱা নাই বহুত এনেকুৱা কাম কৰিছোঁ যাৰ কাৰণে লগাতকৈ বেছি টকাও পাইছোঁ মই ভাবোঁ যে শিল্পী হ'বলৈ হ'লে আমি প্ৰথম আমাৰ শিল্পটোক গুৰুত্ব দিয়াটো উচিত তাৰ লগতে বাকীবোৰ বস্তু আহি থাকিব হয়তো টকা পইচা আজি নাই কাইলৈ হয়তো আহিব বা হয়তো এনেকুৱা হ'ব পাৰে যে বহুত পৰিস্থিতিত পৰি পেলাই শিল্প কলাটোৰ চৰ্চা বাদ দিবলগীয়া হয় এতিয়া সেনেকুৱা হ'ব পাৰে মোৰো লগতো হ'ব পাৰে মই বৰ্তমানলৈকে মোৰ হোৱা নাই গতিকে মই বৰ্তমান এতিয়াতো মই খুব নতুন এই সময়লৈকে মই কিন্তু এতিয়াও বিশ্বাস কৰোঁ যে মই মোৰ শিল্প কলাটোক বেছি প্ৰাধান্য দি যাব পাৰিম চাগে এতিয়া এটলিষ্ট মোৰ বিশ্বাস পিছলৈকে নাজানো বৰ্তমানলৈকে বিশ্বাস যে শিল্প কলাটোক মই মোৰ টকা পইচাতকৈ বেছি গুৰুত্ব সহকাৰে লৈ যাব পাৰিম বুলি মোৰ বিশ্বাস এটা আছে এটা অভিনয় চাব বিচাৰোঁ অভিনয় আচলতে মই বহুত দিনৰ পৰা নিজে কৰা নাই মই আগতে কৰিছিলোঁ আৰু খুব মানে ভালকৈ জড়িত আছিলোঁ অভিনয়ৰ ক্ষেত্ৰখনত এতিয়া মানে চিনেমাৰ ক্ষেত্ৰত নাই কৰা আৰু অভিনয় কৰিব মানুহে নামাতেও দেখোন মোক আজিকালি চিনেমা যিহেতু অস্কাৰ গৈছে নিশ্চয় পাতিব মই 2011 মানত এখন নাটক কৰিছিলোঁ পদ্মশ্ৰী অৰুণ শৰ্মাদেৱৰ নাটক আছিলে এখন আৰু মানিক ৰয় ছাৰে এখন ডাইৰেক্ট কৰিছিলে মই সৰুৰ পৰা মানিক ৰয় ছাৰৰ লগতে নাটক কৰা গতিকে সেইখনত এটা মোৰ কেৰেক্টাৰটো আছিলে অন্ধ ল'ৰা এটা সৰু ল'ৰা আৰু সি মানে ছোৱালী এজনীক কৈ থাকে আৰু যে এনেকুৱা ধৰণৰ যে সিহঁতে একচুৱেলি নাটকখন এনেকুৱা যে ছোৱালীজনীও অন্ধ ল'ৰাটোও অন্ধ আৰু দুয়োটাই ৰেলৱে ষ্টেচনত লগ পাইছে আৰু ইজনে সিজনে নাজানে যে দুয়োজনে অন্ধ আৰু তো এনেকুৱা ধৰণৰকৈ নাটকটো এনেকুৱাকৈ চলে আৰু যে আন্ধাৰৰ যে কি সৌন্দৰ্য ক'লা আন্ধাৰ এই আন্ধাৰৰ পৃথিৱীখনত আমি এখন দলং সাজিম
কেতিয়াবা তুমি আহিবা সেই দলংখনৰ মাজেৰে আমি লগ পাম কথা পাতিম সেই দলংখনত আহিবানে এনেকুৱা আৰু আহিব কিয় নাহিব ইমান মনত নাই আভাস এটা আৰু অসমীয়া চিনেমাত যেটো ধাৰা সৃষ্টি হৈছে এতিয়া সেই ধাৰা অবিৰত থাকিবনে আগন্তুক সময়লৈকে ডেফিনেটলি থাকিব মানে এইটোতো আৰম্ভণীয়া এতিয়ালৈকে এতিয়া মানুহে কিন্তু চিনেমা চাব লৈছে অসমীয়া চিনেমা চাব লৈছে ব্ৰহ্মাস্ত্ৰ এৰি অসমীয়া চিনেমালৈ গৈছে এইটো এটা ডাঙৰ কথা খুব ডাঙৰ কথা আৰু সেইটোৱে মানে মই ভাবোঁ যে এইটো এটা খুব ভাল সময় মই মানে সকলোকে কৈয়ে আছোঁ যে মই খুব ভাগ্যৱান বুলি ভাবোঁ যে মই এই সময়ত জন্ম হ'লোঁ এই সময়ছোৱাত মই চিনেমাৰ চৰ্চাত জড়িত হ'ব পাৰিছোঁ এই যে মানে সময়খিনি ইয়াতে যেনেকুৱা ইমান ধুনীয়া ধুনীয়া চিনেমা মানে ৰিলিজ হৈছে উপসৰ্গ এমুঠি পুথি গুৱাহাটী ডায়েৰিজ এনেধৰণে মানে খুব ধুনীয়া ধুনীয়া চিনেমা মানে আহিয়ে আছে এখন এখনকৈ চেমখৰ হেৰি ব্ৰিজ তাৰপিছত আপোনাৰ এখন বোম্বা ৰাইডছ আৰু খুব ভাল চিনেমা এখন মোৰ বন্ধুৱে বনোৱা চিজো ফিছাল চলিহা তেওঁ বড়ো চিনেমাখন বনাইছে চিজো বুলি সেইখন এবাৰ আজি ৰিলিজ হৈছে মানে বড়োলেণ্ডত সেইখন অসমীয়া ভাষাত আকৌ কৰিব তো এনেকুৱা ধৰণৰ মানে খুব এটা ভাল ভাইব্ৰেণ্ট সময় এটা মানে ইমান ধুনীয়া সময় এটা মানে মই ভাবোঁ যে এইটো সময়টো এনেই অহা নাই এই সময়টোৰ বাবে বহুত মানুহে বহুত কিবা কিবি কৰিছে বহুত নিজৰ জীৱনৰ সময় দিছে বহুত বলিদান দিছে এই সময়খিনিৰ কাৰণে আমিতো ভোগ কৰিছোঁ আমি তাৰে এটা পাৰ্ট হ'ব পাৰিছোঁ তাৰ মানে এজোপা গছ ৰুইছিলে বহুত বছৰ আগতে মানুহে আৰু সেই গছজোপাত বহুত মানুহে বহুত বছৰৰ পৰা পানী ঢালি আহিছে প্ৰতিফলন কৰি আহিছে আজি এটা মানে সেই গছজোপাৰ এটা ফল ধৰিব আৰম্ভ হৈছে যদি গছজোপাৰ ফল ধৰে আৰম্ভ হয় সেই গছজোপাই পটককৈ ফল দিয়া বাদ দি নিদিয়ে বহুত বছৰলৈকে চলি থাকিব এই ফল মই ভাবোঁ আৰু বহুত বেছি ফল আহিব বুলি মই ভাবোঁ অসমীয়া ছবি জগতৰ যিটো ধাৰা সেইটো অব্যাহত থাকক আৰু মহৰ্ষি তুহিন কাশ্যপৰ দৰে এজন ব্যক্তিয়ে এখন চিনেমা অস্কাৰলৈ যাত্ৰা কৰাইছে আশা কৰোঁ এই ঘোঁৰাৰ গৰাকী যেন সফলতা লাভ কৰে ধন্যবাদ ইমানখিনি সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মোক ইমানখিনি আপোনালোকেও সময় দিয়াৰ বাবে আৰু যিসকলে চাই আছে তেওঁলোকেও সময় দিয়াৰ বাবে আশা কৰোঁ আমাৰ ছবিখনে সাফল্য লাভ কৰক আৰু আমি আৰু ওচৰ যাওঁ আমাৰ সপোনৰ আৰু আশা কৰোঁ যে বহুত ভাল দিন আহক অসমীয়া ছবিৰে হওক বা অসমৰে হওক হয় ধন্যবাদ চাই থাকক DMD ৰামধেনু DMD ৰামধেনু ধন্যবাদ